ব্লগ সো আকো এটা লৈ আহিলো মিনি ব্লগ সো আজি ওলাইছো আমি মই ওলাইছো মা ওলাইছে খুয়া ওলাইছে আমি অলপ ফুৰিম বুলি ভাবিছো আৰু যেটা আমাৰ খুয়া ঘৰতে নাথাকে অলপ দূৰত থাকে তো আমাৰ ইয়াৰে ক'ত যাওঁ চাও অলপ ফুৰাই লৈ আহিব আৰু ইয়াতে इधर है मेरा मम्मी देखो অলপ বেছি ব্ৰাইট ব্ৰাইট লাগি আছে লিপষ্টিক টু বেছি ডাৰ্ক এইফালে আছে খুৰা হেল্ল' কৈ দিয়ক হেল্ল' হাই হাই সো এতিয়া আমি যাই আছো আমাৰ গাড়ী ৰখি আছে গাড়ীৰ ওচৰলৈ যাই আছো ইয়ো আৰু মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে আৰু যেহেতু মই যোৱাকালি টেটু বনাইছিলোঁ মোৰ নিউ টেটু কেনেকুৱা লাগিছে আৰু আমাৰ কাৰটো ক'ত আছে নাজানো আৰু উবেৰটো পাৰে আছে মানে হয় জলদি চাই থাকো গাড়ীত উঠিলোঁ ওপেনিং কেতিয়াবা হৈছে এইটো আজকে ফার্স্ট আইলাম আমি না ওইটা তো বহুত দেরি আছে ওইটা পরে হইব এদিকে আমি আহিছো বাইকৰ ভিতৰত আৰু ইয়াতে ইমান চাগে মন আমাৰ খুৰাই মাৰি আছে মানে বহুত ছয়টো চক আমি যাই আছো ফেঞ্চি ইফালে কিবা এটা খাব কাৰণে চ' ইফালে ফুলবিলাক কি ধুনীয়া আমি বিৰিয়ানী খাই কেনে আমি ফেঞ্চি এই আগত দি আছে ফেঞ্চিৰ মাজেদি ওলাই আছোঁ ৰাস্তাটো দি যিহেতু আমি লাখটকীয়া ফালে গৈছিলোঁ সিফালে খালোঁ বিৰিয়ানী আৰু ইফালে কেইটামান বস্তু ল'লোঁ মোৰ কিবা আৰু কাপোৰৰ কিবা চ' এইটোতো দেখাব নোৱাৰোঁ যিহেতু আজি মিনি ব্লগটো এইখিনিলৈকে যদি আপোনালোকক ভাল লাগিছে চ' লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই চ' আজিলৈ এইখিনি টাটা